আজি আমি শ্ৰেণী অনুশীলনী 4 ষ্টাৰ্ট কৰিম। চেপ্টাৰটোৰ নাম হৈছে আমাৰ বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজ। তো বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজৰ শ্ৰেণী অনুশীলনী 4টো আৰম্ভ কৰিম। তো 4টো প্ৰথম যিটো কুৱেশ্যন কৰিছে শ্ৰেণী অনুশীলনী 4 কৈছে যে এটা ট্ৰেপেজিয়ামৰ 4টা কোণৰ সমষ্টি কি হ'ব। তো এটা ট্ৰেপেজিয়ামৰ 4টা কোণৰ সমষ্টি আমাৰ 360 ডিগ্ৰী হ'ব, কিয়নো ট্ৰেপেজিয়ামটো এটা চতুৰ্ভুজ হয় আৰু চতুৰ্ভুজৰ যিটো কোণবোৰৰ সমষ্টি সেইটো সদায় 360 হয়। আৰু তাৰপিছত কৈছে খালী ঠাই পূৰ কৰা। তো এটা সামান্তৰিক 4টা কোণৰ সমষ্টি কি। তো ইয়াৰ মানুহ 360 আহিব, কিয়নো সামান্তৰিক এটা চতুৰ্ভুজ হয়। তো যিমানবোৰ চতুৰ্ভুজ আছে গোটেইবোৰ চতুৰ্ভুজৰ মুঠ কোণৰ যোগফল সদায় 360 ডিগ্ৰী হয়। তো ৰম্বাসো এটা চতুৰ্ভুজ হয়। তো ৰম্বাসৰ 4টা কোণৰ সমষ্টি 360 হ'ব। আয়তৰ 4টা কোণৰ সমষ্টিও 360 হ'ব। তো এতিয়া 2 নম্বৰ কুৱেশ্যনটোত কৈছে সোঁকাষৰ চতুৰ্ভুজটোৰ দুডাল বিপৰীত বাহু লিখা। সোঁকাষৰ চতুৰ্ভুজটোৰ দুডাল বিপৰীত বাহু লিখা। তো আমাৰ চতুৰ্ভুজটো দিয়া আছে ABCD। তো দুডাল বিপৰীত বাহু কি এইটো দেখাই পাইছে যে বিপৰীত ফালে থকা বাহুকেইটা বিপৰীত হ'ব। তো B2 BC টো বিপৰীত কি হ'ব ADৰ লগত। তো AD কাৰ বিপৰীত BC বা BA কাৰ বিপৰীত DC বিপৰীত। কৈছে যে এযোৰ সন্নিহিত বাহু লিখা। তো সন্নিহিত বাহু মানে আমি কি বুজো, যদিহে দুটা বাহু এনেকৈ আহি এটা বিন্দুত মিলিত হয়। তো ইয়াত চোৱা AB2 আৰু BC2 এটা বিন্দুত মিলিত হৈছে ন। তো এটা শিক্ষত যদি মিলিত হয় তেতিয়াহ'লে সিহঁতক আমি সন্নিহিত বাহু বুলি কওঁ। ধৰি লোৱা এইটো এটা হ'ল আৰু এইটো এটা হ'ল। তো যদি আমি ইয়াত এটা এনেকৈ টানি দিওঁ তো এডাল AB আৰু যদি এইটো C দিওঁ, এডাল DA দিলোঁ। তো এনেকৈ এডাল যদি সাধাৰণ বাহু থাকে আৰু ইয়াত যদি এনেকৈ AB, তো ইয়াত AB আৰু AC টো আমাৰ কি হ'ব, সন্নিহিত বাহু হ'ব। তো এটা সাধাৰণ শীৰ্ষবিন্দু থাকিব লাগিব। তো এইটো যদি আমি চাবলৈ যাওঁ ইয়াত সাধাৰণ শীৰ্ষবিন্দুটো হ'ব B2, তো AB বা BC বা AD বা DC এইটো হ'ব আমাৰ সন্নিহিত বাহু। তাৰপিছত কৈছে এযোৰ সন্নিহিত কোণ লিখা। তো ইয়াত এযোৰ সন্নিহিত কোণ বুলি ক'লে আমি B আৰু D বা A আৰু C লিখিব পাৰোঁ। কিহৰ কাৰণে, তো সন্নিহিত কোণ হ'বলৈ হ'লে কি হ'ব লাগে, দুটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগে। দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগে। তো ইয়াত যদি আমাৰ যিটো ছবি দিয়া আছে এইটো হ'ল এটা চতুৰ্ভুজ। তো আমি ইয়াত নাজানো কি বুলি কয় ইয়াৰ কোণকেইটা কিমান ডিগ্ৰী হয়, কিন্তু এইটো জানো যে আমি চতুৰ্ভুজৰ গোটেইকেইটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। তো যদি পাৰা এইটো জুখি চাবা, গোটেই ছবিটো জুখি চাই পেলাই চাবা দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী আহে। তো যিকেইটা কোণে যোগ কৰোঁতে আমাৰ 180 ডিগ্ৰী হয় বা বিপৰীত কোণ A বা B বা DC গোটেইকেইটাকে জুখি চাবা কিমান ডিগ্ৰী হয়। তো যদি এই দুটা যোগ কৰোঁতে 180 ডিগ্ৰী হয় তেতিয়াহ'লে ইহঁত দুটা সন্নিহিত কোণ হ'ব, বা এই দুটা যোগ কৰোঁতে যদি 180 হয় তেতিয়াহ'লে B আৰু C সন্নিহিত কোণ হ'ব। এই দুটা যোগ কৰোঁতে যদি 180 হয় তেতিয়াহ'লে সিহঁত সন্নিহিত কোণ হ'ব। তো এইটো ট্ৰাই কৰি চাবা। এনেই এতিয়া লিখোঁতে B আৰু D বা A আৰু C লিখিব পাৰা। তো এইটো 3 নম্বৰত কৈছে এটা সামান্তৰিক আটাইবোৰ কোণ সমান। সামান্তৰিকটো কোন শ্ৰেণী হ'ব। তো এইটো যদি এটা সামান্তৰিক আটাইবোৰ কোণ সমান হয় তেতিয়াহ'লে সেইটোক আমি আয়ত বুলি ক'ম, কিয়নো আয়তটো যদি আমি আঁকো এনেকৈ তো ইয়াৰ গোটেইবোৰ কোণৰ মান কি হ'ব, 90 ডিগ্ৰী হ'ব হৈছে। তো ইয়াৰ উত্তৰটো আমাৰ কি হ'ব, আয়ত হ'ব। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমাৰ আয়ত হ'ব। তো তোমাৰ বহীত 5 চেণ্টিমিটাৰ বাহুৰ এটা বৰ্গ আঁকা। তো এইটো 5 চেণ্টিমিটাৰ বাহুৰ বৰ্গ আঁকিবলৈ কি আৰু এটা চিন লোৱা। ধৰি লোৱা এডাল 5 চেণ্টিমিটাৰ আঁকিলে, তাৰপিছত গোটেই 4টা যদি 5 চেণ্টিমিটাৰ হয় তো এইটোৱে বৰ্গ হৈ গ'ল। জাষ্ট চিম্পল। তো এইটোৱে হৈ গ'ল। তো এইটো জুখি ল'বা তো কৰোঁতে স্কেল দি 5 চেণ্টিমিটাৰ। তাৰপিছত আহিলে এটা ৰম্বাছৰ, তোমাৰ বহীত 5 চেণ্টিমিটাৰ হৈ গ'ল। তো এটা ৰম্বাছৰ এটা কোণ 60 ডিগ্ৰী, এটা বাহু 8 চেণ্টিমিটাৰ ৰম্বাছটো আঁকা। তো এইটোৰ বাবে আমি কি কৰিম, প্ৰথমতে এইটো আঁকিবৰ বাবে প্ৰথমতে আমি 8 চেণ্টিমিটাৰ এডাল চিন আঁকি ল'ম। তো এইখিনিৰ পৰা এইখিনিলৈ হ'ব আমাৰ 8 চেণ্টিমিটাৰ। তো 8 চেণ্টিমিটাৰ এডাল ৰেখা আঁকি লৈছোঁ। ৰেখাডাল বেকা হ'লে তো 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল আমি ৰেখা আঁকি লওঁ। পোনপ্ৰথমতে এডাল ৰেখা আঁকি ল'লোঁ। তো এতিয়া আমি কি কৰিম, এইটো এটা নাম দিম। ধৰি লোৱা A আৰু C দিলোঁ। এতিয়া আমি এইটো ব্যাসাৰ্ধকে লৈ আমি দুইফালে দুটাকৈ চাপ দিম। A আৰু C টো কৰি ইফালে এটা দিলোঁ
আৰু ইফালে এটা দিলোঁ। তাৰপাছত আকৌ চিটোক কেন্দ্ৰ কৰিম, চিটোক কেন্দ্ৰ কৰি ইফালে এটা দিম আৰু এটা ইফালে দিম। তো এতিয়া আমি এইকেইটা জইন কৰি দিম চিম্পলকৈ। তো এইকেইটা জইন কৰি দিম। তো এইকেইটা যেতিয়া আমি জইন কৰি দিম, এইটো আমি জইন কৰি দিম। এতিয়া যদি আমি ইয়াত জুখি চাওঁ কোনটো 60 ডিগ্ৰী ওলাব, তো যিকোনো এটা কোণ আমি জুখি চাওঁ। তো ইয়াত যদি আমি জুখি চাওঁ এইটো চোৱা 60 ডিগ্ৰী ওলাইছে। লাইটৰ পোহৰটো ধৰিব পৰা নাই চাগে। তো যদি পাৰিছে এইটো 60 ডিগ্ৰী ওলাইছে। তো এইকেইটাও যদি আমি এনেকৈ জুখি চাওঁ, তো এইটো 60 ডিগ্ৰী ওলাব, 60 ডিগ্ৰী হৈছে। তো কৰিবৰ কাৰণে প্ৰথমে এডাল চিন আঁকি লওঁ, তাৰপৰা এ আৰু চি দুটা বিন্দুকে কেন্দ্ৰ হিচাপে লৈ সমান ব্যাসাৰ্ধ অৰ্থাৎ 8 চেণ্টিমিটাৰ দুটা চাপ আমি আঁকিম। তো সেই চাপটোৱে হ'ব আমাৰ বাবে বাহুৰ দৈৰ্ঘ্য। তো ৰম্বাছৰ কি আছিলে আমাৰ সূত্ৰ যে গোটেইকেইটা বাহু সমান হ'ব। তো ইয়াত গোটেইকেইটা বাহু আমাৰ 8 চেণ্টিমিটাৰে হৈছে। এইটো 8 চেণ্টিমিটাৰ হৈছে। তো গোটেইবোৰে আমাৰ 8 চেণ্টিমিটাৰ হৈছে। তাৰ পিছৰ কুৱেশ্যনটো আহিলে প্ৰশ্ন 4 বৰ্গটো পৰিসীমা আৰু এডাল কৰ্ণৰ দিশ উলিওৱা। তো 4 নম্বৰত যিটো আমি বৰ্গ আঁকিছিলোঁ, সেই বৰ্গটোৱে আমাক কি কৰিছে, পৰিসীমা আৰু এডাল কৰ্ণৰ মান উলিয়াব দিছে। তো যিটো আমি কৰিব যাওঁ, অলপ আগত যিটো আমি কৰিছিলোঁ, এইটো আছিলে আমাৰ বৰ্গটো 4 নম্বৰ প্ৰশ্নটোৰ বাবে। তো এইটোৰ পৰাই আমাক পৰিসীমা উলিয়াব দিছে 6 নম্বৰ কুৱেশ্যনটোৰ বাবে। তো যদি এইটোৰ পৰা আমি পৰিসীমা উলিয়াওঁ, তো পৰিসীমা কি হয়, কোনো এটা চিত্ৰ বা কোনো এটা ছবিৰ গোটেইকেইটা বাহুৰ যোগফলকে আমি কি ক'ব পাৰোঁ, পৰিসীমা বুলি ক'ব পাৰোঁ। গতিকে বৰ্গটোৰ পৰিসীমা কি হ'ব, বৰ্গটোৰ পৰিসীমা হ'ব 5 + 5 + 5 + 5। তো আমাৰ এনচাৰ কি আহিব, 20 চেণ্টিমিটাৰ। তো এতিয়া এটা কৰ্ণ উলিয়াব দিছে। তো কৰ্ণ এডাল আমি ইয়াত আঁকি লওঁ। তো কৰ্ণৰ দিশ এডাল আঁকিব দিছে। তো যিটো আমি নাম দিওঁ ABCD। তো ইয়াত কৰ্ণৰ মানটো যদি আমি উলিয়াব লাগে, তো আমি এটা ফৰ্মুলা জানো। এটা ত্ৰিভুজ ল'ম আমি ওপৰৰ চিত্ৰটোৰ পৰা, বৰ্গটোৰ পৰা ত্ৰিভুজ ABC ল'ম হৈছে। তো ABCৰ পৰা আমি কি পাম, এটা আমাৰ সূত্ৰ জানো, পাইথাগোৰাছৰ ফৰ্মুলা এটা আছিলে। পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে, কৰ্ণ স্কোৱাৰ সমান ভূমি স্কোৱাৰ যোগ উচ্চতা স্কোৱাৰ। তো সেই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি ইয়াত কি কৰিম, ইয়াত আমাৰ ভূমি কি হ'ব, উচ্চতা হ'ব আমাৰ BC, কৰ্ণ হ'ব AC আৰু ভূমি হ'ব কি AB। কাৰণ আমাৰ ত্ৰিভুজটো আছে কি ABC। গতিকে আমি কৰ্ণ স্কোৱাৰ হ'ব AC স্কোৱাৰ, ভূমি স্কোৱাৰ হ'ব AB স্কোৱাৰ আৰু উচ্চতা স্কোৱাৰ হ'ব আমাৰ BC স্কোৱাৰ। তো ACটো আমাৰ উলিয়াব লাগে। তো ACটো স্কোৱাৰটো আমি সিফালে লৈ যাম। তো হ'ব আমাৰ AB স্কোৱাৰ + BC স্কোৱাৰ। তাৰপিছত আহিলে ABৰ মানটো আমি জানোৱেই, কাৰণ বৰ্গটো গোটেইকেইটা বাহু মানে 5 চেণ্টিমিটাৰ হয়। গতিকে AB সমান আমাৰ 5 আহিব। তো 5 স্কোৱাৰ + 5 স্কোৱাৰ। তো এইটো আমাৰ কি হৈ গ'ল, 5 স্কোৱাৰ কেইটা হৈ গ'ল, দুটা 5 স্কোৱাৰ হৈ গ'ল, 2 × 5 স্কোৱাৰ হৈ যাব। কাৰণ দুটা 5 স্কোৱাৰ আছে। তো আমি এইটো 2 × 5 স্কোৱাৰ লিখিব পাৰোঁ। তো 5 স্কোৱাৰটো আমি বাহিৰলৈ উলিয়াই লৈ আহিম, তেতিয়া আমাৰ থাকিব এইটো। কাৰণ স্কোৱাৰটো যেতিয়া আমি ৰুটৰ পৰা বাহিৰলৈ উলিয়াই লৈ আহোঁ, তেতিয়া স্কোৱাৰটো কাটা যায়। তো এনেকৈ আমি কৰ্ণৰ মানটো হ'ব আমাৰ 5√2 চেণ্টিমিটাৰ। তাৰপিছত আহিলে আমাৰ